हेलो एवरीवन गुड मर्निंग আজি আমি যাম ভণ্টিৰ ঘৰলৈ কাৰ লগত যাওঁ কিয় যাওঁ সকলোখিনি কৈ থাকিম মোক মিষ্টাৰে চাৰিআলিলৈ থৈ আহিব তাৰপিছত মই তেওঁলোকৰ লগত যাম তেন্তে আপোনালোকে মোৰ লগত আহি থাককচোন এয়া মোক চাৰিআলিত থ'লে এইজনী হৈছে আমাৰ সৰু মামীৰ ছোৱালী আৰু এইজনী হৈছে আমাৰ ডাঙৰ মামীৰ ছোৱালী আৰু সেইজন হৈছে তাইৰ ল'ৰা আৰু এইজন হৈছে মোৰ ল'ৰা আৰু এইজনী হৈছে আমাৰ মৰমৰ মাজু মামী আৰু এইজনী হৈছে আমাৰ ডাঙৰ মামী নামটো যেনে সৰলা মানুহজনীও তেনে সৰল আজি আমি গৈ আছোঁ মানে এই মামীজনী যে আছে এইজনী মাজু মামীৰ ডাঙৰ ছোৱালীজনীক ভাত খোৱাব যাম নিয়ম থাকে নহয় কিছুমান তো সেইকাৰণে ভাবিলোঁ আমি সকলোৱে লগে ভাগে এসাঁজ খুৱাই লৈ আহোঁ এনেও লগ লাগি মানে গ'লে বেছি ভাল লাগে অকলে যোৱাতকৈ বেছি ভাল লাগে বনি গৈছে আৰু এইকেইটা শহাপহু বহুত দিন ওচৰৰ পৰা এনেকৈ শহাপহু দেখা নাছিলোঁ আজি দেখিলোঁ সেইকাৰণে চাব আহিলোঁ আৰু ইহঁতেও চাই আছিলে মানে সেইকাৰণে ময়ো গ'লোঁ এতিয়া হৈছে চাহৰ সময় মানে টি টাইম এইজনী হৈছে আমাৰ মাহী চাহ বিলাই আছে আৰু এইজনী হৈছে আমাৰ দি আৰু এইজনী হৈছে আমাৰ মা মানে ঘৰত এই চলিকেইটাই ইমান অশান্তি দিছে সেইটো কাৰণে আমি সিহঁতক ওলাই আনিলোঁ ইয়াতো শান্তি নাই দুইটাই মানে কাজিয়া কৰিছে কাজিয়া মানে একচুৱেলি কাজিয়া নহয় ঠিক মানে ধেমালিতে মানে কাজিয়া নিচিনা হৈ যায় আৰু দুইটাৰে কিন্তু শান্তি নাই ইয়াতে তো এই ঘৰ মানে আহি আকৌ দেখিলোঁ মায়ে চিকেন বনাই আছে আৰু আনফালে দিয়ে ছাগলী মাংস বনাই আছে এতিয়া খাই লৈ আমি গোটেইখিনি আকৌ ঘৰমুৱাই হ'লোঁ একচুৱেলি বেছি ভিডিঅ' কৰা নহ'ল যিহেতু বহুত দিনৰ মূৰত লগ পাইছোঁ গোটেই মানে কথাৰ মাজত মোবাইলটোৰ কথা পাহৰি যোৱা যায় খাই লৈ আমি আহিলোঁ তো এতিয়া আমি সকলোৱে ঘৰে ঘৰে যাম এতিয়া কোনে ঘৰৰ চকত ৰৈছোঁ আজিলৈ এৰিছোঁ বাই